অপেক্ষাৰ অন্তত অৱশেষত সমূহ অসমবাসীৰ ৰাইজক এটি ভাল খবৰ দিলে অসমৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াই। অভিনেত্ৰীগৰাকীৰ দাম্পত্যৰ জীৱনলৈ আহিল এটি ভাল খবৰ। অৱশেষত মাতৃত্ব লাভ কৰিলে অভিনেত্ৰী বৰ্ষানী বিষয়াই। মাতৃত্ব হোৱাৰ খবৰটো পোৱাৰ পিছৰে পৰা সমূহ অসমবাসীৰ ৰাইজে বৰ্ষানী বিষয়াক অভিনন্দন জ্ঞাপন কৰিছে। এতিয়া এইটো সকলোৱে জানিবলৈ মন গৈছে যে বৰ্ষানী বিষয়াই এটি পুত্ৰ সন্তানৰ মাতৃ নে কন্যা সন্তানৰ মাতৃ হ'ল। অভিনেত্ৰীগৰাকী পৰিয়ালে জনোৱা অনুসৰি এগৰাকী কন্যা সন্তানৰ মাতৃ হ'ল বৰ্ষানী বিষয়া। এই খবৰটো পোৱাৰ পাছৰে পৰা অসমৰ সামাজিক মাধ্যমত সকলোৱে বৰ্ষানী বিষয়াক শুভেচ্ছা জ্ঞাপন কৰিছে। আপোনালোকেও জনাওক শুভেচ্ছাৰ অভিনেত্ৰীগৰাকীক, কিয়নো অভিনেত্ৰীগৰাকীৰ দাম্পত্যৰ জীৱনলৈ আহিল এক নতুন আলসী। এতিয়াৰে পৰা অভিনেত্ৰীগৰাকী মাতৃ হ'ল। তেওঁলোকৰ যুগ্ম জীৱনটো আৰু সুখেৰে ভৰি পৰিব। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।